নমস্কাৰ মই শিল্পী পিকে এন্টাৰটেইনমেন্টৰ তৰফৰ পৰা আপোনালোকলৈ অভিনন্দন জ্ঞাপন কৰিলো। আমাৰ অসমীয়াত এটা জনপ্ৰবাদ আছে, ৰান্ধনিক উচতাই জোল খোৱা আৰু অকৰাক উচতাই ৰংচোৱা। এনেবোৰ বাক্যই সমাজত বহু ক্ষেত্ৰত তাৎপৰ্য বহন কৰি আহিছে। এনেবোৰ বাক্যই কাৰ্যক্ষেত্ৰত কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে তাৰে কাহিনী চাওঁ আহক। ঐ এডাল তামোলতো ইমান সময় লাগে, এই সোপা তামোল পাৰিবি কেতিয়া? হা এই গুচিয়া বুজিছ, পৰি পেলাই কঁকালটো ভাঙিব নালাগা। গুচিয়া দিনবিলাক কি হৈছে? কি হ'ল? কালি বৰাদাৰ জীয়েক, অঁ পৰহি আকৌ শইকীয়াদাৰ জীয়েক। কি হ'ল? আজি কেইদিনমান আগত তুলনি হৈছিলহে, দুইজনী কালি ৰাতিয়ে কাৰোবাৰ ঘৰত ফুলনি হ'ব গুচি গ'ল। ইমান সৰুতে বিয়া হ'ব পাৰে জানো? আইনমতে দুখনীয়। বিয়াহে হ'ব নোৱাৰে, পহলাইতো যাব পাৰে। কি যে হ'ব দিনবিলাক নহয়, এইবিলাক চব মোবাইলৰ কাৰণে হৈছে। ঠিক কথা কৈছে, ঠিক কৈছে। চব মোবাইল, মোবাইলৰ কাৰণে হোৱাটছআপ ফেচবুক একো খুলিব নোৱাৰি। প্ৰেম আৰু প্ৰেম, বুঢ়া ডেকা একো চিন্তি নাই। আৰু বোৱাৰীবিলাক আৰু টান হৈছে, সেইবিলাকে দেখি দেখি ছোৱালীবিলাকনো এসোপা নকৰি কি দাল আৰু কি কৰে জান? এই দুভাগ ৰাতিলৈকে সেই মেছেজ খেল, ইটোৱে সিটোক মেছেজ দিব, সিটোৱে সিটোক মেছেজ দিব। নকবি আৰু মানে প্ৰেমেই প্ৰেম আৰু নহয়নে? পিকাই সাংঘাতিক বস্তু বুজিছ এইটো সাংঘাতিক মাল নেকি? ইয়াক খালি অলপ হিটাই দিব লাগে। এই যি কৰিব লাগে চব কৰি দিব। ইয়াক লৈ এটা খেল এটা খেলিম ৰ, হিটাই থাকিবি হা। কিয় মিটিং পাতিছ? নাই এইবিলাক মানে ঢেৰ চিন্তা কৰি আছোঁ দেশৰ কথা। তাকে তই ক'ৰ পৰা আহিলি? এই গৈছিলোঁ এফালে, ঘৰলৈ আহি আছোঁ। ক ঐ তই তামোল গছত উঠিব জান? তামোল গছত? তামোল গছৰ কথা কৈছোঁ, ইয়াৰ এইবিলাক সৰু কথা। এদিন আমাৰ সেই তামোলিদাৰ ঘৰত এডাল গছতহে উঠিল, বাকী চব তামোল পাৰিহে সি তলত নামিছে। অঁ বান্দৰ নিচিনাকৈ তাৰমানে বান্দতকৈ ওপৰ। সেয়াই নহয় নহয়, সিদিনাখনে কাপোৰ মেলা দাডালত, এইডালত উঠি তই খোজকাঢ়িব পাৰিবিনে? ক'বহে পালোঁ বা একদম 7 পাকমান খোজকাঢ়ি দিলে বে ওপৰত। সঁচাই? অঁ এই তাঁৰডাল যে, এই যে ওপৰৰ তাঁৰডাল, অঁ সেই তাঁৰডালে বগাব দে। পাৰিব? এই এবাৰ কৈছা তাত। এই ওখ বস্তু তাৰ অঁ এই নোৱাৰে। চিম্পুল কথা, চিম্পুল কথা, মোৰ কাৰণে চিম্পুল কথা। এই তই যদি তাজালত বগাব পাৰ নহয়, তোৰ কিন্তু গিনিজ বুকৰ ৰেকৰ্ড হ'ব। কিমানৰ বুকত সি এনেও ৰেকৰ্ড হৈ আছে। অঁ এই দেখাই দিওঁ সিহঁতক। তই পাৰিবি জানো? তই যদি পাৰ, মই আজি ৰাতি তহঁতক পাৰ্টি দিম। কিমান দম দি আছিল তাৰ দেখা দে। চাবি হা? দেখা দে। নোৱাৰি বুলি ভাবিছ নেকি?
পালে জনাবলৈ নাপাহৰিব আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু তলত থকা বেল আইকনটো দবাই দিব এনেবোৰ কাহিনী লৈ আকৌ আমি আপোনাৰ ওচৰলৈ আহিম তেতিয়ালৈকে সজাগ থাকক সুৰক্ষিত থাকক ধন্যবাদ